হিল ষ্টেচনলৈ ফুৰিবলৈ গৈছে তেন্তে হ'লে এনেধৰণৰ সৰু ফ্লেগবোৰ নিশ্চয় দেখিছে। কেতিয়াবা ভাবি চাইছেনে এই ফ্লেগবোৰৰ আঁৰৰ কাহিনীটো কি? এই ফ্লেগবোৰ দলং, মানুহৰ ঘৰ, দোকান বজাৰ সকলোতে দেখা যায়। এই ফ্লেগবোৰক কোৱা হয় প্ৰেয়াৰ ফ্লেগ, লুংটা বা দাৰ্চক। লুংটা ইয়াতকৈ কিছু পৃথক হয়। পথালি আকৃতিৰ এই ফ্লেগবোৰৰ ওপৰত এটি ঘোঁৰাৰ চিহ্ন অংকিত হৈ থাকে। টিবেটিয়ান বা হিমালয়ান কালচাৰত লুংটাৰ এক বিশেষ স্থান আছে। লুংটা দুটা শব্দৰে গঠিত হৈছে। এটা হৈছে লুং আৰু আনটো হৈছে টা। লুঙৰ অৰ্থ হৈছে 5টা এলিমেণ্ট, যাৰ দ্বাৰা এই পৃথিৱীখন সৃষ্টি হৈছে, আৰু তাৰ অৰ্থ হৈছে ডিভাইন ফৰ্চ। লুংটা নামৰ ফ্লেগখনত 5টা ৰং দেখিবলৈ পোৱা যায়।